Oh my god. আজি কি হ'ব মোৰ আজি মই শেষ ফিনিশ মই আজি পানীত থিয় হৈ খালো আপোনালোকে টাইটেলটো পঢ়িবলৈ গম পাইছে ন যে ডোন্ট ড্ৰিংক ৱাটাৰ while standing মই আজি শেষ যি হওক পিছলৈকে যদি বাচি থাকো নিশ্চয় মোক দেখা পাব মোৰ ভিডিঅ'জ বোৰত ঠিক আছে আজি এইটো বিষয়ে কথা পাতো অলপমান যে পানী যদি আপোনালোকে থিয় হৈ খায় তেতিয়াহ'লে এই পানী নহয় এই বিষ হৈ যায় নমস্কাৰ আজি টপিক হৈছে ডোন্ট ড্ৰিংক ৱাটাৰ while standing জুনমচনলৈ স্বাগতম আৰু আজিৰ টপিকটো খুব চমুকৈ মই শেষ কৰিব ট্ৰাই কৰিম আৰু বৰ্তমান মই গ্লাছটো থলো সাইডত আৰু আহিলো আসল ফৰ্মেটত এতিয়া কথা হ'ল মই বহুত দিনৰ পৰা এই কথাটো শুনি আছো যে আপুনি পানী থিয় হৈ নাখাব অকল বহি পিনে খাব আৰু চিপ চিপ কৈ এতিয়া বহি পিনে খোৱা আৰু চিপ চিপ কৈ খোৱা দুটা টপিক চিপ চিপ কৈ খোৱা ঠিকে আছে ওকে মানি ল'ব পাৰি বহি পিনে খোৱা আৰু থিয় হৈ খোৱা বহুত ইউটিউবাৰ্ছে ইউটিউবত এইটো কথা কোৱা শুনা গৈছে যে যদি আপুনি পানী থিয় হৈ খায় আপোনাৰ আৰ্থ্ৰাইটিছ হ'ব পাৰে আঁঠুত পানী জমা হ'ব পাৰে আঁঠুৰ বিষ হ'ব পাৰে আপোনাৰ গাট ফাংচন বেয়া হ'ব পাৰে ডাইজেষ্টিভ ইছ্যুজ আহিব পাৰে ইনডাইজেশ্যন হ'ব পাৰে পেটৰ বিভিন্ন সমস্যা হ'ব পাৰে লগতে কিডনি প্ৰব্লেমছ হ'ব পাৰে আৰু কিডনিয়ে আপোনাৰ পানীখিনি খুব সোনকালে ওলাই দিয়ে বা এক্সক্ৰিট কৰি দিয়ে ওকে এটা কথা হ'ল এই কথাটো সঁচা নে মিছা এতিয়া চাওক যিখিনি ধৰণৰ মানুহে এইখিনি কথা কৈছে সেইখিনি কথা শুনাৰ পিছত আপুনি মোৰ ভিডিঅ'টো চাই পিনে কেতিয়াও এইটো কথা সঁচা বুলি নকয় কাৰণ they have millions of subscribers এটা এনেকুৱা ভিডিঅ'জত মিলিয়নছ ভিউজ আছে তেওঁলোকৰ মিলিয়নছ এণ্ড মিলিয়নছৰ ওপৰত ছাবস্ক্ৰাইবাৰ আছে আৰু মেক্সিমাম ভিডিঅ' আপোনালোকে ইউটিউবত এইটোৱে দেখা পাব যে থিয় হৈ পানী খালে বহুত বেয়া চাগে কেঞ্চাৰ আৰু এইডছ হোৱা নাই নেকি তেওঁলোকে পানী খাই থিয় হৈ পানী খালে এইটো হৈ যাব ইমান পিছত এতিয়া কথা হ'ল একদম চমুকৈ মই ডাইজেষ্টিভ চিষ্টেমটোৰ কথা এটা কৈ দিছোঁ আমাৰ এখন মুখ আৰু ইয়াৰ পৰা ফুড পাইপ ষ্টাৰ্ট হয় ফুড পাইপডালৰ আগত যদি এডাল ফুড পাইপ বুলি মই এজিউম কৰি ল'লোঁ ইয়াৰ আগত ট্ৰেকিয়া থাকে বা উইণ্ড পাইপ থাকে যি আমাৰ ব্ৰিথিঙত হেল্প কৰে আৰু ট্ৰেকিয়াৰ পিছফালে থাকে ফুড পাইপ আৰু ট্ৰেকিয়াৰ ওপৰেদি বা ট্ৰেকিয়াৰ যোনটো ফুটা থাকে ওপৰত ট্ৰেকিয়ালৈকে সোমোৱা উইণ্ড পাইপৰ যোনটো হোল থাকে তাৰে ওপৰেদি আমাৰ ফুডছখিনি বা ৱাটাৰখিনি ফুড পাইপৰলৈকে যায় আৰু ফুড পাইপেদি আমাৰ ষ্টমাকলৈকে যায় এতিয়া কথাটো হ'ল কি ট্ৰেকিয়াইদি কিয় সোমাই নাযায় কাৰণ ট্ৰেকিয়াৰ ওপৰত এখন ভাল্ভ থাকে আৰু সেই ভাল্ভখনক কয় এপিগ্লটিছ আৰু সেইকাৰণে ভাত খোৱাৰ টাইমত বেছিকৈ হাঁহিব নাপায় বুলি কয় বা বেছি উত্তেজনা কথা ক'ব নাপায় বা বেছি কথা ক'ব নাপায় তেতিয়া ব্ৰিথিংটো বেছি ফাষ্ট হ'লে এপিগ্লটিছ মুভমেণ্টটো কেতিয়াবা অলপ ডিছফাংচন হ'ব পাৰে যাৰ কাৰণে আমাৰ ভিতৰত ভাত বা পানী সোমাই যাব পাৰে আৰু আমি গাঁঠি খোৱা বুলি কওঁ যেতিয়া ফুড পাইপত যাব ফুড পাইপডাল হৈছে একচুৱেলি কেতিয়াও এনেকুৱা এটা হলো টানেল নহয় বা কেতিয়াও ডাঙৰ গুহা নহয় ফুড পাইপডাল সদায় মাৰ্জ হৈ থাকে মাৰ্জ বুলি নকওঁ মই ফুড পাইপডাল সদায় চেপন বা এনেকুৱা নেৰো হৈ থাকে যেতিয়া এটা ফুড আহিব ফুড পাইপডাল এনেকৈ অকণমান মেল খায় তাৰপিছত আকৌ বাকীখিনি পৰ্চন চেপন হৈ যায় আগৰখিনি মেল খায় আৰু এই মুভমেণ্টটোক আমি কওঁ পেৰিষ্টেলচিছ মুভমেণ্ট আৰু পেৰিষ্টেলচিছ মুভমেণ্টৰ থ্ৰুদি আমাৰ ফুড পাইপত বিভিন্ন ধৰণৰ ফুডছ পাৰ্টিকলছ মুভ কৰে এতিয়া ফুড পাইপৰ তলৰ ফালে আৰু এখন ভাল্ভ থাকে যাক আমি লোৱাৰ ইছ'ফেগাছ স্ফিংক্টাৰ বুলি কওঁ বা LES বুলি কওঁ আৰু এই ভাল্ভখনৰ মাছুলাৰ ভাল্ভ হয় আৰু এই ভাল্ভখনৰ
পৰা ফুড পাইপৰ পৰা ষ্টমাকলৈকে জাংচনটোত এই ভাল্ভখন থাকে তাৰ পৰা ফুডখিনি ফুড পাইপৰ পৰা ষ্টমাকলৈকে আহে ষ্টমাকত ফুডখিনি থকাৰ পিছত ই ফাৰ্ডাৰ স্মল ইন্টেষ্টাইন যায় বা লাৰ্জ ইন্টেষ্টাইন যায় এতিয়া আহিল পানীৰ কথা পানী যেতিয়া ষ্টমাকত পৰিব অলপমান পানী ষ্টমাকৰ পৰা এবজৰ্ব হ'ব থ্ৰু আৱাৰ মেমব্ৰেইন বা ষ্টমাকৰ যিখন মেমব্ৰেইন থাকে তাৰ পৰা স্মল ইন্টেষ্টাইন আহিব স্মল ইন্টেষ্টাইনত মেজৰ মানে আৰু অলপমান পানী এবজৰ্ব হ'ব সাধাৰণতে দেখা যায় যে স্মল ইন্টেষ্টাইনত ৱাটাৰ এবজৰ্পশ্যন ৰেটটো বেছি হয় তাৰপিছত আমাৰ লাৰ্জ ইন্টেষ্টাইনত যাব আৰু যিখিনি এমাউণ্ট ইন্টেষ্টাইনত এবজৰ্ব নহ'লে ৱাটাৰ সেইখিনি ৱাটাৰ যাই পিনে লাৰ্জ ইন্টেষ্টাইন পাব লাৰ্জ ইন্টেষ্টাইনত এক্সেছ ইন্টেষ্টাইনেল ৱাটাৰখিনি এবজৰ্ব হ'ব টু দ্য ব্লাড আৰু ব্লাডে ৱাটাৰটো কেৰি কৰিব টু দ্য ভেৰিয়াছ অৰ্গেনছ ভেৰিয়াছ চেলছ এটচেট্ৰা আমাৰ বডিৰ ভিতৰত পানীৰ বিভিন্ন ধৰণৰ ফাংচনছ থাকে তাই কথা আমি ইয়াতে নকওঁ জাষ্ট এটা কথা মই কৈছোঁ যে পানী এটা গুড ট্ৰেন্সপৰ্ট মিডিয়াম পানী আমাৰ টেম্পাৰেচাৰ মেইনটেইন কৰাত হেল্প কৰে লগতে পানীয়ে আমাৰ নিউট্ৰিয়েণ্টছবোৰ এবজৰ্ব কৰাটো হেল্প কৰে আমাৰ বডিত বনছ হওক মাছলছ হওক বা যিকোনো ধৰণৰ চেলছ হওক অনলি বাই দ্য এবজৰ্পশ্যন মিডিয়াম পানী ট্ৰেভেল কৰে নট বাই ডাইৰেক্ট মিডিয়াম আমাৰ বডিটো এটা হলো টানেল বা গুহা নহয় ওপৰেদি পানী ঢালি দিব তলেদি পানী ওলাই যাব by simpler organ system simpler organ digestive system simpler absorption procedure our body each and everything absorb hoy water hok nutrients hok food particles hok anything tar pisot ahibo water filtration er kotha water filtered hoy amar kidney bhitorot thake kisman structural and functional unit known as nephrons ba kidney horu particular cells tar bhitorot bahut kela bhag thake jeta moi kidney topic or bhitorot extensively video banao বা নেফ্ৰনছৰ পৰা যদি মই এক্সট্ৰা মানে ভিডিঅ' বনাওঁ মই তেতিয়া তাতে এইটো ভালকৈ এক্সপ্লেইন কৰিম ফৰ দ্য টাইমিং নেফ্ৰনছৰ কিছুমান পাৰ্ট থাকে লাইক গ্ল'মেৰুলাছ লাইক PCT প্ৰক্সিমেল কনভলভেটেড টিউবুল ডিষ্টেল কনভলভেটেড টিউবুল দেন কালেক্টিং ডাক্ট এটচেট্ৰা য'ৰ পৰা পানী এবজৰ্ব হয় এণ্ড ৰিএবজৰ্ব হয় আৰু আমাৰ এই গোটেই মেকানিজমটো ৰেগুলেট কৰে আমাৰ কিছুমান সল্টছ লাইক সোডিয়াম এণ্ড পটাছিয়াম এটচেট্ৰা আৰু হেতুক আমি কওঁ কাউণ্টাৰ কাৰেণ্ট মেকানিজম যোনটো কিছুমান হৰমনে ৰেগুলেট কৰে লাইক ৰেনিন এনজিঅ'টেনচিন এটচেট্ৰা এইবোৰ বিষয়ে আমি ফাৰ্ষ্টলি পিছত আমি পঢ়িব মানে আমি ট্ৰাই কৰিম এক্সপ্লেইন কৰিবলৈ এইটো বহুত এক্সটেনচিভ টপিক হয় ইয়াতে কভাৰ নহ'ব জাষ্ট চিম্পলি আমাৰ পানীটো কিডনি ফিল্টাৰ কৰে এণ্ড আফটাৰ ডেট ইউৰিনাৰী ব্লাডাৰত যায় আৰু ইউৰিনাৰী ব্লাডাৰৰ পৰা মিক্সচুৰেশ্যন বুলি কয় যেতিয়া পানীটো ওলাই যায় ইউৰিনাৰী ব্লাডাৰৰ পৰা আৰু মিক্সচুৰেট হৈ পিনে ই ইউৰেথ্ৰালৈকে যায় ইউৰেথ্ৰাই আল্টিমেটলি থ্ৰু আৱাৰ এক্সক্ৰিটৰী অৰ্গেন ই এজ ইউৰিন পাছ কৰে ৱাটাৰটো এক্সেছ এমাউণ্ট অফ ৱাটাৰ আৰু আমাৰ বডি কেতিয়াও এক্সেছ এমাউণ্ট অফ ৱাটাৰ পাছ নকৰে ইয়াক ৰেষ্ট্ৰিক্ট কৰে ডিষ্টেল কনভলভেটেড টিউবুলত কিডনিত নেফ্ৰন পাৰ্টত য'ত এটা হৰমন থাকে এণ্টি ডায়েৰেটিক হৰমন আৰু এই এণ্টি ডায়েৰেটিক হৰমনটোৱে যিমানখিনি পাৰে আমাৰ বডিত ৱাটাৰ ৰিটেইন কৰিব ট্ৰাই কৰে আৰু আমাক কনচেন্ট্ৰেটেড ইউৰিন প্ৰডিউচ কৰে মানে পানীৰ লছটো কম হ'বলৈ দিয়ে আৰু যেতিয়া মানুহে এই এবিলিটিটো হেৰাই পেলায় আৰু মানুহে ডাইলুট ইউৰিন পাতল পেচাব বা বেছি পানী লছ কৰিব ষ্টাৰ্ট কৰি দিয়ে বা পাতল পেচাব এক্সট্ৰেক্ট কৰিব আৰম্ভ কৰি দিয়ে বা যাৰ এণ্টি ডায়েৰেটিক হৰমনৰ ডিফিচিয়েঞ্চি হয় যাৰ কাৰণে ৱাটাৰ ৰিটেনশ্যন কমি যায় বডিত ৱাটাৰ লছ বেছি হয় ডাইলুট ইউৰিন এক্সক্ৰিশ্যন হয় সেইটোক আমি কওঁ ডায়েবেটিছ ইনচিপিটাছ এটা টাইপ অফ ডিজিজ চ' বেচিকেলি ইয়াতে আমি যিখিনি মই এক্সপ্লেইন কৰিলোঁ ইয়াতে ক'তো পানী ডায়েৰী জইণ্টত যোৱালৈকে কথা অহা নাই ফৰ এক্সাম্পল মেৰাথন ৰানাৰ্ছ বা লং স্প্ৰিণ্টাৰ্ছবিলাকে যেতিয়া সিহঁতৰ ৰানিং ট্ৰেকত দৌৰি থাকে তাৰে মাজত বহুত সময়ত সিহঁতৰ গল শুকাই যায় বা থাৰ্ষ্টি ফিল কৰে বা ডিহাইড্ৰেটেড ফিল কৰে তেতিয়া দৌৰি পিনে সিহঁতে পানী চিপ লয় বা একগত দুগতকৈ পানী খায় মইতো ক'তো দেখা নাই তেওঁলোকে যে সিহঁতে ক'ৰবাত ৰানিং ট্ৰেকৰ মাজত বহি লৈছে দেন পানী খাইছে দৌৰি পানী খায় বা শ্ল' স্পীডত ৰান কৰি হ'লে পানী খায় তাতে
এইটো লজিক এপ্লাই কিয় নহয় second thing from the evolutionary past history or evolutionary time if you consider mammals zebra ঘোঁৰা বাঘ কেতিয়া বহি পিনে পানী খাইছে নেকি সদায় তো নদীত যাই পিনে ওপেন ওয়াটাৰ সোৰ্সৰ পৰা হিয়তে হতে থিয় হৈ পিনে পানী খায় হিয়তৰ সেম প্ৰসিডিউৰ ওকে ইন some fact some physiological বা endocrinological হিয়তৰ মেকানিজমছ কিনি বেলেগ very less amount of কিবা অলপমান ভেৰি কৰে ডিফাৰেন্ট কৰে পচাৰ সেন্স কিছুমান আহে বা কিছুমান এন্ডোক্ৰিনোলজিক্যাল বা হৰমোনাল কিছুমান ভেৰিয়েশনস থাকে কিন্তু মেজৰ যদি আমি ফিজিওলজিক্যাল বেসিস আমি স্টাডি কৰো দেন দে আর অল সেম দেন হোয়াই এনিমেলস হতে এটো ভ্যারাইটি আমি কো দেখা পোৱা নাযায় বা এই লজিকটো আমি কো দেখা পোৱা নাযায় বাট আমি তো ফ্ৰম দা লং পাস্ট হিষ্ট্ৰি যদি আমি স্টাডি কৰো তেতিয়া এনিমেলস তো সদায় স্ট্যান্ডিং পজিশনতে পানী খাই আহিছে এই কাৰণে মই ক'ব খুজিম এই টপিকটোৰ ওপৰত ডিসাইড আপোনালোকে নিজে কৰিব আয়ুৰ্বেদিক হিষ্ট্ৰি হওক বা কিবা হওক যদি কোনোবাই মনে হোজা কথা কৈ আছে মই আগতেও কৈছো ফিটনেস নিউট্ৰিশন আৰু জুলজি কোনো ধৰণৰ মনে হোজা কথা নচলে এভৰিথিং ইজ বেসড আপন লজিক সায়েন্স এণ্ড ফ্যাক্টস বি স্মাৰ্ট এণ্ড টেক ইউৰ ৰাইট ডিসিশন আজি এখিনি কৈ পিনে মই এই ভিডিও ইয়াতে শেষ কৰিম যদি চাই পিনে ভাল লাগিছে নিশ্চয় লাইক কৰিব শেয়াৰ কৰিব আপোনাৰ ফ্ৰেণ্ডছৰ লগত আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো ক্লিক কৰিব যাতে মোৰ ভিডিওবোৰ আহিলে ৰেগুলাৰ আপডেটছবোৰ পাই থাকে থ্যাংক ইউ নেক্সট ভিডিও আকৌ লগ পাম টিল দেন ষ্টে ফিট ষ্টে মোটিভেটেড বাই বাই